নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আৰু মই এতিয়া বৰ্তমান চুকুত ধেমাজি গৈ আছোঁ। ধেমাজিত গৈ থকা মেইন কাৰণ হৈছে মই ছাগলী এটা ডেলিভাৰী দিব আহিছোঁ ধেমাজিত দেই। তো ছাগলী এটা ডেলিভাৰী দিব আহিছোঁ। তো ধেমাজি চাইডে মানে গাড়ীৰ সুবিধাটো নাই কাৰণে আহিব লগা হৈছে। তো বৰ্তমান বগীবিল ঘাটত মানে বগীবিল ঘাট নহয়, দলঙৰ ওপৰত আগতে ঘাট আছিলে, এতিয়া দলং হ'ল। তো আপোনালোকক দেখাই আছোঁ মই। আপোনাৰ এইটো বগীবিল ঘাট হয়। লোকেশ্যনটো খুব ধুনীয়া হয়। আপোনাৰ ধৰক কেনেকুৱা বুলি ক'ম, শদিয়া লোকেশ্যনটো যেনেকুৱা মানে শদিয়া আপোনাৰ যিখন আমাৰ ব্ৰিজ, শদিয়া ব্ৰিজ, ধলা শদিয়া ব্ৰিজ, সেইখন ব্ৰিজৰ নিচিনাই হয়। কিন্তু এই ব্ৰিজখনত অলপমান লোকেশ্যনটো বেলেগ আৰু দেখিবলৈ ভালেই হয়। সেইখনো ভাল হয়, এইখনো ভাল হয়, কিন্তু এইখনত আপোনাৰ এই সন্মুখত পাহাৰকেইটা থকাৰ কাৰণে অলপমান মানে লোকেশ্যনটো ভাল হৈ যায়। তো আপোনালোকে কেতিয়াবা আহিলে আহিব। বৰ্তমান মই এতিয়া ধেমাজি গৈ আছোঁ আৰু 50 কিলোমিটাৰ আছে আপুনি। এতিয়া বৰ্তমান বাজিছে ৰাতিপুৱা 7:30। তো মই তিনিচুকীয়াৰ পৰা ওলাই আহি আছোঁ। তো আপোনালোকক যদি কোনোবাই ছাগলী লওঁ বুলি ভাবে, ধেমাজি, লখিমপুৰ সেইটো ছাইডৰ মানুহ, তো আপোনালোকক মই ডেলিভাৰী নিজে দিব লাগিব, এনেকৈ যেনেকৈ দিছোঁ। মই আপোনালোকক পিছত দেখাম ছাগলীটো ক'ত আছে, কেনেকৈ আছে। সেইটোৱে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ। আহিলোঁ যিহেতু ইয়াত, তো ভিডিঅ'টো বনাই দিওঁ বুলি ভাবি ভিডিঅ'টো কভাৰ কৰিলোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰক। মই যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকৰ কাৰণে ভিডিঅ' নতুন আনি থাকিম এনেকুৱা নেক্সট টাইম। বাকী ভিডিঅ'টো চাওক, কেনেকুৱা লাগিলে ক'ব। মই পালোহি আপোনাৰ ধেমাজি, আৰু ধেমাজিত ভাইটিহঁতৰ গাঁও এইখিনি পালোহি। ভাইটি নমাই দিয়া ছাগলীটো, থোৱা নমাই দিয়া, নমাই দিয়া। তো এনেকৈ কৰি পেলাই আপোনাৰ ছাগলীটো আনা হ'ল। তো মেৱাতি হয়, সেইপিনে লৈ যাওঁ কিনাৰত। কেনেকুৱা পচন্দ হৈছে নাই? হৈছে। ঠিক আছে, তুমি ভালকৈ ফাৰ্ম কৰা দেই। আৰু নেক্সট টাইম যাতে তোমাৰ ফাৰ্মৰ ভিডিঅ' বনাব পাৰোঁ হা দেই। আশা থাকিল ভালকৈ ভিডিঅ' কৰিব বুলি। আৰু তই এনেকৈ লৈ আহিম। মাইকী পিছত ল'বা, এইটো বয়সো তাই একদম আপোনাৰ এইটো কিমান বয়স হ'ব, বেছি হ'লে 6 মাহমানৰ পোৱালি হ'ব। ঠিক কোৱালিটি আছে আপোনাৰ, দেখাই দিলোঁ। ঠিক আছে ভাইটি, থেংক ইউ দেই।